অসমৰ আমিও নাগৰিক আৰু অসমৰ নাগৰিক হিচাপে আমি অতি লজ্জিত যে অসমৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰখনে এই দুখীয়া ঘৰৰ মহিলাকেইটাৰ কথা শুনিবলৈও সাহস নকৰে। মই সাহস নকৰে বুলি কৈছো, কিয়? কাৰণ তেওঁলোকৰ এজনো বিষয়া এই ধৰ্ণাস্থলীলৈকে এতিয়ালৈকে পঠাবলৈ তেওঁলোকে সক্ষম হোৱা নাই। এক দুই যোৱা 2022 চনৰ মাৰ্চৰ পৰা এই একেই দাবীৰ ভিত্তিত বহুবাৰ আবেদন নিবেদন কৰিছে, অনুনয় বিনয় কৰিছে, দিছপুৰত গৈছে, মন্ত্ৰীৰ ওচৰত গৈছে, সঞ্চালকৰ ওচৰত গৈছে। তেওঁলোকে আজিলৈকে ক'ব পৰা নাই যে এওঁলোকে উত্থাপন কৰা দাবীবিলাক যুক্তিসংগত নহয়, অন্যায় দাবী, আৰু এওঁলোকে কৰা আন্দোলনটো অন্যায়। এনেকুৱা কথা কিন্তু ক'ব পৰা নাই, এবাৰো ক'ব পৰা নাই যে এই দাবীবিলাক আমি মানিব নোৱাৰো, এই কথাও কোৱা নাই। তেনেহলে এই দাবীকেইটা সন্দৰ্ভত তেওঁলোকৰ স্থিতি আজিলৈকে অসম চৰকাৰে স্থিতি প্ৰকাশ নকৰে। আমি আজি ইয়াতে আন্দোলন কৰি আছো, এওঁলোকে কিহৰ দাবী? এওঁলোকে 6,000 টকা মাহিলী মাননি পায়, এইটো 10,000 টকা দাবী কৰিছে। তুমি 10,000 টকা দিব পাৰা নৰা, সেইটো কথা ক'ব লাগে। এওঁলোকে কৈছে যে আমি মাননি লৈ পেলাই বহু বছৰ ধৰি কাম কৰিলো, 30 বছৰ 25 বছৰ ধৰি কাম কৰিছো, আমাক এতিয়া মাননি নালাগে, মজুৰি লাগে। ভাৰতবৰ্ষৰ প্ৰচলিত আইন অনুসৰি মজুৰি লাগে, আৰু সেই মজুৰি আইন অনুসৰি আজি এগৰাকী সহায়িকাৰ 18,000 টকা হ'ব লাগে। আপুনি সেই দিব পাৰে নে নোৱাৰে? দিব নোৱাৰিলে কি প্ৰচেছ ল'ব, এই কথাখিনি স্পষ্টভাৱে জনাওক। আপুনি যদি সন্থাৰ নেতৃত্বৰ লগত বহিবলৈ টান পাইছে, কিবা আপোনাৰ চোৱা যোৱা যেন পাইছে, আমি সেই শব্দই ব্যৱহাৰ কৰিছো, বাতৰি কাকততো দিব পাৰে। ডাঙৰ ডাঙৰ বিজ্ঞাপন দি আপোনালোকে বিৰাট প্ৰচাৰ কৰি থাকে, লক্ষ লক্ষ টকাৰ বিজ্ঞাপন দিয়ে। এবাৰ বিজ্ঞাপন দি নকয় কিয় যে অংগনবাড়ী উত্থাপন কৰা দাবীবিলাক অন্যায়, অযুক্তিকৰ, তেওঁলোকে বিপথে পৰিচালিত হৈছে? সাহস আছে তেওঁলোকৰ, সেই সাহসৰ মই প্ৰত্যাহ্বান জনাইছো অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক যে তেখেতসকলে এই দাবী মানিব নে নামানে এই কথাটো স্পষ্টভাৱে জনাব লাগে, আৰু দাবী মানি ল'ব নোৱাৰে তেতিয়াও জনাব লাগে। অন্যথা এইসকল কিন্তু এইৰকম বহি নাথাকে, অহা দিনত ইয়াতকৈ জংগী আন্দোলন কৰাৰ কাৰণে আগবাঢ়িব লাগিব। আৰু অসমৰ 1,21,000 অংগনবাড়ী কৰ্মীৰ ভিতৰত অতি কমেও 50,000 অংগনবাড়ী কৰ্মী সহায়িকা খানাপাৰা ফিল্ডত জমা হ'ব, তাৰ পৰাই সমদল কৰিব জনতা ভৱন সন্মুখে। সিদিনাখন আমি চাম আপোনালোকৰ হাতত কিমান সংখ্যক CRP আৰু কিমান সংখ্যক পুলিচ থাকে। তৰিত মানিলো আমি যেতিয়া দীৰ্ঘ সময় ধৰি তেওঁলোকে কোনো অহা নাই, তেতিয়া প্ৰতিবাদকাৰীসকলে ক'লে যে হৈ আমাক যাবলৈ দিয়ক, নহয় আমাৰ দাবীবিলাক মানি লোৱা নলোৱা সম্পৰ্কত আমাক স্পষ্টীকৰণ দিয়ক। আৰক্ষীয়ে দিব পৰা নাই, গতিকে আমি যাবলৈ আহিছিলো, এতিয়া আৰক্ষীয়ে বাধা দিছে। আমি সুধিলো যে বাধা দিয়াৰ যুক্তিটো কি কাৰণত বাধা দিব? এইটোতো ৰাজপথো নহয়, একেবাৰে গুৱাহাটী মাজৰ ৰাস্তা। আমি এই ৰাস্তাৰে 6 মাইললৈ যাব বিচাৰিছো, 6 মাইলত গৈ আমি প্ৰতিবাদ কৰিম আৰু তাৰে মন্ত্ৰীসকলক শুনাবলৈ চেষ্টা কৰিম। ইয়াতো পাণ্ডৱ বৰ্জিত অঞ্চল, কোনো নুশুনেও, ইয়াতে যিমানেই চিঞৰ বাখৰ কৰি থাকিব কোনো গুৰুত্ব দিব নোখোজে। আমি অন্তত ৰাজপথলৈ যাব বিচাৰিছো। এই দেশৰ নাগৰিক, এই 1,21,000 কৰ্মী সহায়িকা মানে অতি কমেও 7-8 লাখ ভোটাৰ ৰাইজৰ কিন্তু নাগৰিক, এই অসমৰ নাগৰিক। তেওঁলোকে ভোট দিয়ে, তেওঁলোকৰ ভোটৰ মাধ্যমত আপোনালোকে শাসন চৰকাৰ চলাই আছে, আৰু তেওঁলোকক আজি এই ধৰণৰ অৱজ্ঞা কৰাটো দুৰ্ঘৰ অন্যায়, এটা বেয়া কাম কৰিছে। এই ধৰণৰ বেয়া কামৰ পৰা বিৰত থাকিব আৰু আগবাঢ়ি আহি দাবীবিলাক মীমাংসা কৰাৰ ব্যৱস্থা কৰিব। এই দাবী প্ৰতিবাদ চলি থাকিব, এই গত দাবী থাকিম, যেতিয়ালৈকে তেওঁলোকৰ বিষয় নাহে তেতিয়ালৈকে ইয়াতে বহি থাকিব।